আমি কচু তুল পাইছোঁ পাহাৰত আমতি আমি গোটেইবিলাক কচু তুল পাইছোঁ সেইবিলাক গোটেই সেই পাহাৰ এই তলে তলে সোমাই আছে গোটেইবিলাকে এইয়া তলে তলে সোমাই আছে নাই নাই দে তোক বন্ধহে কচু তাতে এ ৰাম এইয়া বহি লৈছে এটা কচু তুলি তুলি ভাগৰ লাগছে হা জানো জনেক মনা পাইছে হে দীপা বাইদেউ বেয়া দৌৰি দৌৰি কচু চিঙে এইটো আমতি এটা তাইৰ পুৰপুৰকে নাৰাত তলেদি সোমাই যায় এইটো এটা বহিলাল ভৰ্তি কৰি লৈছে থোৱাটো এইটো ৰাস্তা দেখুওৱা এই জনে পুতে চুতে চব সুমি গেল এয়া কচু চচু চিঙি হোৱা কৰি আমি গোটেইগিলা ৰেষ্ট লৈছোঁ যাবাই ওলালো ঘৰত যাব ওলালো চবেই এক টোপোলা পালো কচু এতিয়া যাওঁ ঘৰত ধুনীয়াকৈ বাচি গুচি চাফা চুফা কৰি খাই দিম আমি এতিয়া ঘৰত যাই আছোঁ টিলা পাইছোঁ এটা সেইফালে পাহাৰখন সেইফালে পৰা কচু চিঙি আহিলোঁ আমি প্ৰকাণ্ড পাহাৰ জংঘল হা এইবাৰ নাই এইখিনি ভয় নালাগে সেইখিনি জংঘলৰ কাৰণে ভয় লাগছে আমি কচু চিঙি ঘৰত যাই আছোঁ গোটেইবিলাকে জংঘলৰ মাজে মাজে সূৰ্য মাৰি যাব এতিয়া ৰঙা হৈ আছে ধুনীয়া এয়া আমতিয়াটো ঘৰ পালো পানী খাই যাওঁ পানী পিয়া লাগছি এয়া মেষ্টা টেঙা পাত এয়া খাম এয়া আমতি পানী দিছে আমাক চাচোন বটলৰ গলটো সেয়া বাপা এয়া পলটো আহি গ'ল ধনমণি বেজি দি লৈ আহিল এক্সিডেণ্ট হৈছিল বাচ্চা আপিটো ভিডিঅ' কৰি আছে এইয়া